চবে কয় বোলে দুলীয়াজান বৰ ধনী জেগা বুলি কয়। চবে কয় বোলে দুলীয়াজান পইচাবোৰ পকেটত ভৰাই থলে লাভ নাই নহয়, খৰচ কৰিব লাগিব। কিন্তু ৰাস্তাৰ অৱস্থাই নাই, ৰাস্তা ভাল হ'ব লাগিব, চিনেমা এটা হ'ব লাগিব। হে মোকে ভালে নাপাওঁ বুলি ডাঠি মাৰি কৈ ফুৰ লগৰ সমনীয়াই সদায় জোকালে। মই খালি এটা কথা ক'ব লাগিব, আপোনালোকৰ ইয়াত প্ৰথম পালোঁ যে মোৰ ইমান গান চবৰে মুখস্থ, ইটছ লাইক তই এটা নিজৰ কাৰণে হাত চাপৰি। 30 বছৰ গান গালোঁ, 30 বছৰ ধেৰ শ্ব' কৰিলোঁ। আজিকালি মোৰ শ্ব' কৰিবলৈ ইমান মন নাযায়, আজিকালি চিনেমা কৰিবলৈ বেছি মন যায়, চিনেমালৈ বেছি বিজি। বাট কিন্তু যেতিয়া লগত গাই থাকে তেতিয়া বেছি ভাল লাগে। ফাগুনত পচোৱা প্ৰাণতে মৰমত